Good morning friends, এতিয়া ৰাতিপুৱা 9 বাজিবৰ হল মই আছো গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা এখন চৰত বেকগ্ৰাউণ্ডটো চাই গম পাইছে নিশ্চয় মই চৰ অঞ্চলত আছো আৰু এই চৰখনৰ নাম হৈছে কাটলামাৰী চৰ মোৰ গাঁও বৰভিটা আপোনালোকে বহুতেই জানে সেই বৰভিটা গাঁৱৰ কাষতে থকা এইখন এখন ব্ৰহ্মপুত্ৰ নৈৰ চৰ আৰু এই চৰখনৰ নামটো ক'লোৱে কাটলামাৰী চৰ আৰু এই কাটলামাৰী চৰত মই এটা বিশেষ খেতি দেখুৱাবলৈ ইয়ালৈ আহিছোঁ আপোনালোকক কি খেতি চাই থাকিব এয়া চাওক চাইছে এই খেতিখিনি দেখুৱাব লৈ আহিছোঁ এইটো কিন্তু দূৰৰ পৰা আপোনালোকে হয়তো ভাবিছে সৰিয়হৰ খেতি কিন্তু এইটো সৰিয়হৰ খেতি নহয় এইটো হৈছে Sonkheti বুলি কয় মোৰ কথা কওঁতে হয়তো বেকগ্ৰাউণ্ডত এটা সাউণ্ড পাই আছে এইটো একচুৱেলি জেনেৰেটৰ চলি আছে পানী দি আছে খেতি পথাৰত তাৰ কাৰণে এই সাউণ্ডটো আহিছে মই অকণমান দূৰত যাম সাউণ্ডটো নোপোৱা হ'ব মই এতিয়া খেতিখিনি দেখুৱাম এই Sonkheti দেখুৱাম Sonkhetiৰ পৰা কি বস্তু হয় কিমান দামত বিক্ৰী হয় মই সকলোখিনি দেখুৱাম এটা বৃহৎ অঞ্চল এই খেতি কৰিছে কাটলামাৰী চৰত চাই থাকিব ফ্ৰেণ্ডছ মই এতিয়া আছোঁ Sonkhetiৰ মাজত গছবিলাক চাইছে খেতিপথাৰখন গছবিলাক মোৰ সমান মতকৈ অকণমান দীঘল হৈছে তাৰ মাজত মই আছোঁ চাৰিওফালে হালধীয়া হৈ পৰিছে এই খেতি একচুৱেলি শস্যবোৰ কিছুমান গুটি হয় এয়া চাওক এয়া দেখিছে এইবিলাক মই ওচৰৰ পৰা দেখুৱাইছোঁ এইবিলাক চাওক সৰু সৰু ফল হৈছে ইয়াৰ ভিতৰত গুটি হয় আৰু এই গুটিবিলাক একচুৱেলি বিক্ৰী হয় কিনে কোনে এই Sonkhetiৰ পৰা এইটো খাব পৰা শস্য নহয় এইবিলাক বজাৰত বিক্ৰী হয় মই এতিয়া ক'ম এই খেতিৰ গুটিবিলাক বীজবিলাক কোনে কিনে আৰু কিয় কিনে ইয়াৰ পৰা কি হয় কি কামত ব্যৱহাৰ হয় তাৰ বিষয়ে কৈ আছোঁ শুনিব প্ৰথমতে মই এই Sonkheti ডোখৰ দেখুৱাইছোঁ এটা বৃহৎ অঞ্চল খেতি কৰিছে এই অঞ্চলৰ খেতিয়কসকলে চাব মই খেতিপথাৰৰ মাজৰ পৰা ওলাই আহিছোঁ বাহিৰৰ পৰা মই দৃশ্যাংশ দেখুৱাম খেতিপথাৰৰ চাওক ফ্ৰেণ্ডছ এয়াই হৈছে Sonkheti এক বৃহৎ অঞ্চল খেতি কৰিছে মই পুৰা কেমেৰা ঘূৰাই দিছোঁ চাব চাৰিওপিনে হালধীয়া হৈ পৰিছে চাওক চাইছে চাওক এয়া মোৰ হাতত Sonkhetiৰ পৰা হোৱা ফলবিলাক লৈছোঁ মই ইয়াৰ ভিতৰত সৰু সৰু গুটি হয় আৰু সেই গুটিবিলাকে বজাৰত বিক্ৰী হয় আৰু ক্ৰেতা হ'ল কিছুমান কোম্পানীয়ে এই গুটিবোৰ কিনি লয় বিভিন্ন কামত তেওঁলোকে এই গুটিবিলাক ইউজ কৰে কেনেকুৱা কামত ইউজ কৰে মই বিশেষ নাজানো ইয়াৰ খেতিয়কসকলে মোক ক'ল যে বিশেষকৈ এই গুটিবোৰৰ পৰা কোম্পানীবিলাকে কিনি লৈ পেলাই বিভিন্ন ধৰণৰ খাৰ জাতীয় সামগ্ৰী বনোৱাত ব্যৱহাৰ কৰে চেম্পু আদি বনোৱা কামত ব্যৱহাৰ কৰে সাৰ বনোৱা কামত ব্যৱহাৰ কৰে আৰু চাবোন বনোৱা কামত তেওঁলোকে এই Sonkhetiৰ যোনবিলাক গুটি মই দেখুৱালোঁ সেইবিলাকেৰে তেওঁলোকে এই চাবোন খাৰ চেম্পু আদি বস্তু বনোৱায় আৰু সাৰো বনায় আৰু ইয়াৰ দাম কিমান জানেনে প্ৰতি মোনত অৰ্থাৎ 40 কেজিত খেতিয়কৰ পৰা কিনি লয় আপোনাৰ 2700-2800 টকাত কিনি লয় এই Sonkhetiৰ গুটিবিলাক চাইছে ভাল দাম পায় মই আগত এই Sonkheti দেখা নাছিলোঁ আজি দেখিলোঁ একচুৱেলি ফ্ৰেণ্ডছ অসমত যে খেতি হয় আমি যে খাদ্য শস্য খাই আছোঁ শাক পাচলি খাই আছোঁ এই শাক পাচলিৰ বৃহৎ অংশ কাৰ কাৰণে হৈ আছে ক'ত হৈ আছে নিশ্চয়কৈ আপোনালোকে চবেই জানে এই খেতিৰ বৃহৎ অংশ হৈ আছে চৰ অঞ্চলত আৰু চৰ অঞ্চলৰ খেতিয়কসকলেহে খেতি কৰিছে আৰু যাৰ কাৰণে আমি খাদ্য সামগ্ৰী পাই আছোঁ চব্জি বজাৰত পাই আছোঁ এওঁলোকে যদি খেতি নকৰে নহয় সঁচা কথা শুকাই মৰিব লাগিব গতিকে তেওঁলোকে যিমান কষ্ট কৰিব পাৰে
এই চৰ অঞ্চলৰ লোকসকলে যিমান কষ্ট কৰিব পাৰে মই ভাবোঁ বেলেগ মানুহে নোৱাৰিব। আৰু তেওঁলোকে বৃহৎ অংশত কৰে, সৰু সুৰাকৈ নকয়, পুৰা বিজনেছ পাৰপাছত কৰে। যোনটো অংশত কৰিব এটা খেতি কৰিব, বৃহৎ অংশ আৱৰি খেতি কৰিব আৰু তাৰ পৰা তেওঁলোকে যথেষ্ট লাভান্বিত হয়। গতিকে শণ খেতিৰ ওপৰত বনোৱা ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শণ খেতিৰ বিষয়ে যদি এই শণ খেতিৰ শস্যবিলাকৰ পৰা কি বনাব পাৰি, কি হয়, কি কামত ইউজ হয়, কোনোবাই যদি জানে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক, ময়ো গম পাম। মই বিশেষ ভালকৈ নাজানো, খেতিয়কৰ পৰা যিখিনি শুনিলোঁ সেইখিনি আপোনালোকক জনাইছোঁ। বাই বাই। I'm here when you need my voice. I'm here when you need my voice. I'm here when you need my voice. I'm here when you